ঘৰতে জলপাই আচাৰ বনাইছিলোঁ। ভাবিলোঁ কেনেকৈনো বনালোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই প্ৰায় 2 কেজিমান জলপাই এসপ্তাহমান নিমখৰ পানীত তিয়াই থোৱাৰ পিছত এনেদৰে কাটি লৈছোঁ। আৰু এয়া সৰিয়হ 2 চামুচ ভিনেগাৰত তিয়াই থৈ দিছোঁ। আৰু মছলাৰ বাবে মই লৈছোঁ জিৰা, কালজিৰা, চব গুটি, ধনিয়া গুটি, পাঁচফোৰণ আৰু কেইখিলামান তেজপাত। মই এই আটাইখিনি মছলা এতিয়া এনেকৈ ভাজি ল'ম। যেতিয়া তেজপাতখিলা এনেদৰে মোহাৰি দিলে ভাঙি যায় তেতিয়াহ'লে মানে আমাৰ ভজাটো কমপ্লিট হৈছে। ইয়াক আমি এতিয়া গুড়ি কৰিম। সম্পূৰ্ণ গুড়ি নহ'লেও কথা নাই, মই ভিডিঅ'ত দেখুৱাৰ দৰে এনেকুৱা হ'লেও হ'ব। আৰু মই ভিনেগাৰত তিয়াই থোৱা সৰিয়হখিনিও মই এনেদৰে গুড়ি কৰি লৈছোঁ। এতিয়া আটাইখিনি মছলা জলপাইখিনিৰ ওপৰত মই এনেদৰে ছটিয়াই দিছোঁ। আৰু হেতা এখনেৰে এনেদৰে লৰাই দিছোঁ যাতে গোটেইখিনি মছলা গোটেইখিনি জলপাইৰ ওপৰতে ধুনীয়াকৈ লাগি ধৰে। এতিয়া মই একেলগে যিখিনি সৰিয়হ বটি থৈ দিছিলোঁ সেইখিনিতো মই একেলগে দি দিছোঁ। এনেদৰে মই চাৰিওফালে লৰাই দিছোঁ যাতে মছলাখিনিৰ প্ৰলেপটো গোটেইখিনি জলপাইৰ ওপৰতে পৰে। এতিয়া মই প্ৰায় 1.5 কাপমান গৰম মিঠাতেল ইয়াৰ ওপৰত ঢালি দিম। পুনৰ এবাৰ ধুনীয়াকৈ এনেদৰে লৰাই দিছোঁ মই। এতিয়া মই ইয়াত দিছোঁ প্ৰায় 1.5 চামুচমান ৰংগুড়া আৰু লগতে প্ৰায় 2-3 চামুচ জলকীয়া গুড়ি। এতিয়া গোটেইখিনি মছলা আৰু ভালদৰে এবাৰ লৰাই দিব। মোৰ অলপমান তেল কম হোৱাত মই আৰু অলপ তেল গৰম কৰি দি দিছোঁ। ভালদৰে মিক্স কৰি ল'ব এনেদৰে। এতিয়া মই আটাইখিনি জলপাই এটা শুকান কাঁচৰ বৈয়ামত এনেদৰে ভৰাই দিম। বটলটোৰ ভিতৰত যাতে পানী নাথাকে সেইটো লক্ষ্য কৰিব, নহ'লে আচাৰখিনি ভেঁকুৰ ধৰাৰ বহুত বেছি চান্স থাকে। আৰু ইয়াক ৰ'দত দিও নিদিয়াকৈও খাব পাৰি বা এদিন-দুদিন দিলেও কথা নাই। আচাৰবিধ মানে খাব পৰা ইতিমধ্যে হৈছেই। তো গাইজ এনেদৰে মোৰ আচাৰৰ বৈয়ামটো সম্পূৰ্ণ হৈ গ'ল। চাওকচোন দেখাতে ইমান ধুনীয়া লাগিছে। আপোনালোকে বাৰু এনেদৰে আচাৰ বনাই খায়নে? যদি এইটো পদ্ধতিতে কৰি পোৱা নাই এবাৰ কৰি চাবচোন। বহুত বেছি ইজি হয় আৰু সোৱাদো বহুত বেছি ধুনীয়া। চাওকচোন ইমান বেছি ধুনীয়া দেখাইছে। তো গাইজ এয়াই আছিল আজিৰ মোৰ ভিডিঅ'টো। ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।